Hey guys, good morning. আপোনালোক সকলোকে মোৰ আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে গণেশ পূজাৰ বহুত শুভকামনা জনালো। যেহেতু আজি পূজা হয়, সেইকাৰণে মৰ্ণিং উঠি পেলাই শ্বেম্পু কৰি একদম আজৰি হৈ ল'লো। আৰু বাবুজা এফালে ৰাতিপুৱা এতিয়া ওলাই আছেহি। সি বিশেষ কাম এটাত আজি এফালে যাব লগা হৈছে, সেইকাৰণে ইহঁত দুইজনীক আজি থোৱা ডিউটিটো মোৰ। সিহঁতিও ওলাই আছে, মই ওলাই মেলি পটককৈ থৈ আহোঁ, আহি পেলাই আকৌ ঘৰত পূজা কৰিবলৈ আছে। তেতিয়াহ'লে আপোনালোকক একদম আহিহে লগ পাম। বাই। আহি পালোহি এতিয়া স্কুল, আৰু সিহঁতক স্কুলৰ ভিতৰৰ প্ৰথম গেটখনত সোমোৱালোঁ। এইখিনি সময়ত যে মোৰ ইমান দুখ লাগে নহয়, দুইজনী যেতিয়া গুচি যায় আৰু আমাকো ভিতৰলৈ সোমাব নিদিয়ে, মোৰ যে বহুত বেয়া লাগি যায়। তাৰপিছত এয়া আকৌ ওলাই আহি দেখিছে চন্তিপনীৰ ওচৰত এই সময়খিনিত কিছু ভিৰ হয় মানে। আমাৰ সগগাঁৱৰ গণেশ পূজা ৰাতিপুৱাই ছোৱালীকেইজনীক থ'বলৈ আহোঁতে সোমাই এয়া SBI বেংকৰ লগতে লাগি থকা শৈবগাঁৱৰ পূজা ভাগ। মূৰ্তিজনা দেখিছেনে, ইমান ইউনিক লাগিছে মানে, খুবেই ধুনীয়া লাগিছে। তাৰপিছত এয়া চব ফুট দিওঁতে মোৰ ইয়াতে পৰিলে আজি। তাৰপিছতে সেৱা কৰিবলৈ প্ৰসাদ দিছিলোঁ। প্ৰসাদ মানে কি আৰু লাডু দিছিলোঁ। তাৰপিছত 12টামান বজাত মাতিছে, আকৌ আহি যাম মানে মোৰ কোনো প্লেনিং নাছিলে। দেহাহঁতক স্কুলত থ'বলৈ আহিলোঁ, তো পটককৈ সোমাই গ'লোঁ। তাৰপিছত আকৌ ছুটীত যেতিয়া নিবলৈ আহিম, তেতিয়া সোমাই পেলাই প্ৰসাদটো লৈ যাম। ভাল লাগিলে। গণেশ পূজা বুলি ক'লে এনেও খুব বেছি ভাল লাগে, আৰু মোৰ যে মানে প্ৰত্যেকবাৰে মোৰ অহা হয়েই। আৰু সন্ধিয়াকৈ এপাক আহিম লাগিছে, ইয়াতে ডান্স কম্পিটিশ্যন হয়। তেতিয়াহ'লে এতিয়া ঘৰলৈ গৈ থাকোঁ। এতিয়া পালোহি মই আমাৰ বাহঁতৰ ঘৰত। তাইকলে নেমু লাগে, নেমু কেইটামান লৈ আহিছিলোঁ। তাৰপিছত ঢাকাই পাতিটো মোৰ কাম দুটামান আছিলে, আহি পেলাই দেখিছোঁ বাইদেউৰ ঘৰত দেখিছে অৱস্থা নাই, গোটেই মানে ইমান কিউট চাওকচোন। আজি আহোঁতে কিনি আনিছোঁ বাবুক গাড়ীত থ'বৰ কাৰণে দিম বুলি ভাবি। এয়া আকৌ ঘৰৰ কাৰণে যোগাৰ কৰিয়ে আছোঁ। ঘৰত চাকি এগছ আগবঢ়াওঁৱেই যেতিয়া, ঘৰৰ কাৰণে এইবিলাক যা যোগাৰ কৰি আছোঁ, আৰু বোলো বন্তি গছ দি পূজা কৰি ব্ৰেকফাষ্ট কৰোঁ। আজি ব্ৰেকফাষ্টত আছে মোৰ লুচি, জেম। এইটো ঘৰৰ পৰা দিছিলে দেই, দেখাই নাই চাগে আপোনালোকে। মায়ে দি পঠাইছিলে আনাৰসৰ জেম বনাই পেলাই ঘৰতে। হেল্ল', ছোৱালী আনোগৈ ইপাকত গৈ পেলাই আকৌ মানে ডিউটিকে কৰি থকা হৈছে আৰু গম পাইছেনে। কিমান ৰ'দ, বাহিৰত যে চকু মেলিবই নোৱাৰি একেবাৰে দেই। ছোৱালীকেইজনী আনি লওঁ তেতিয়াহ'লে। তাৰপিছত আহি পালোহি স্কুল এতিয়া দুইজনীক নিবৰ কাৰণে। দুজনী জঁপিয়াই জঁপিয়াই আহি আছে। যাওঁতেই কৈছিল আজি বোলে মই একেবাৰে প্ৰথমত থাকিব লাগিব। আচলতে সদায় নাযাওঁ যে, কেতিয়াবা মনো কৰে সিহঁতে। গণেশ পূজালৈ ইহঁত দুইজনীকো লৈ যাওঁ। অকণমান সন্ধিয়াই হ'ল আৰু, তেতিয়াহ'লে পূজাত আপোনালোকক একেবাৰে লগ পাই আছোঁ। বলক। এয়া হৈছে আমাৰ ওচৰৰে পূজা। আহোঁতে সোমাই আহিলোঁ এই মন্দিৰতো। ইয়াতে মানে প্ৰতিবাৰে মই ইয়াতো আহোঁ, চাকি বন্তি জ্বলাওঁ। ইয়াতে খিচিৰিৰ ধুনীয়া ব্যৱস্থা কৰি আছিলে, তাতে গৈ পেলাই খিচিৰি খালোঁ। তাৰপিছত সেৱা জনালোঁ। তাৰপিছত আকৌ আমি গ'লোঁ শৈবগাঁও পূজালৈ। খুব ভাল লাগিলে। ভূঞাপতি ব্ৰিজৰ ওচৰৰ মন্দিৰটো যে খুব ধুনীয়া লাগে চাই পেলাই। এতিয়া আহি পালোহি আমি শৈবগাঁও পূজালৈ। এই ৰাতিপুৱা যে আহিছিলোঁ সেই ভাগ পূজাই, দুইজনীকে ইহঁতকো লৈ আহিলোঁ। ইয়াতে আকৌ ডান্স কম্পিটিশ্যনো পাতে। আমি একদম আৰতি পোৱাকৈ আহিছিলোঁ। খুব মন আছিলে মই আজি আৰতি চোৱা আৰু নিজেই যদি পাৰোঁ কৰিব পৰা, কিন্তু ভাগ্যত মিলিলে দেই। সেই ভাগ মোৰ আশা পূৰণ হ'ল। পিছে ভিডিঅ' কৰা নহ'লে বাৰু ইমানকৈ। ইমানেই ধুনীয়া লাগিছে মূৰ্তিভাগ চাওকচোন, একদম ইউনিক। সঁচা কথা ক'ব গ'লে যোনে যোনে ওচৰৰ পৰা দেখিছে, কালাৰটো যে ইয়াতকৈ বেলেগ হৈছে আৰু। এইফালে নিৰ্মালি দিলে। তাৰপিছত আমি ইয়াত প্ৰসাদ ল'লোঁ, বাবা প্ৰসাদ ভোগ কৰিলোঁ। তাৰপিছত মানুহ চাওক কিমান মানুহ হৈছিলে, আৰু সুন্দৰকৈ ইয়াত খোৱাৰ কাৰণেও ব্যৱস্থা কৰিছিলে কাষতে। আৰু লগৰ মোৰ দুই এজনীও আহিছিলে। এয়া হৈছে চুমু, আপোনালোকে চিনি পায়, মোৰ ভিডিঅ'ত দেখিয়ে থাকে। তাই আহিছিলে, এইটো তাইৰ ল'ৰা আৰৱ, আমাৰ দুজনী, মই। আৰু খুব ধুনীয়াকৈ আমি প্ৰগ্ৰেম চালোঁ। খুব ভাল লাগিলে। এই দিনটোৰ কাৰণে কিন্তু ৰখি থকা নিচিনা হয় গোটেই বছৰ জুৰি। আৰু এয়াও চুমু, তিনিওজনী লগ খাই পেলাই বহুদিনৰ মূৰত আজি আকৌ ধুনীয়াকৈ আমি প্ৰগ্ৰেম উপভোগ কৰিলোঁ। এয়া সুন্দৰকৈ খোৱাৰো ব্যৱস্থা কৰিছিলে। এৰেঞ্জমেণ্ট কিন্তু বহুতেই বেছি ভাল হয় এওঁলোকৰ, আৰু লেডিজ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে। আৰু ইয়াতে ধুনীয়াকৈ লুচি ভাজি তেনেকৈ আমি খালোঁ, আৰু খোৱাৰ পিছত আকৌ ধুনীয়াকৈ আমি ঘৰলৈ আহিলোঁ। তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে আজি ভাল পালে, তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব, আৰু ইউটিউব চেনেলটো এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ নেক্সট এটা ভিডিঅ'ত।